মৰাণৰ মনভৰি ৰেষ্টুৰেণ্টত জিলা খাদ্য সুৰক্ষা বিভাগ, মৰাণ ৰাজচক্ৰ বিষয়া আৰু মৰাণ আৰক্ষী দলৰ অভিযান। ৰেষ্টুৰেণ্টখন পৰিদৰ্শন কৰাৰ লগতে ৰেষ্টুৰেণ্টখনত বনোৱা মিঠাইৰ চেম্পুল লৈ যায় পৰীক্ষাৰ বাবে। দিনৰ ভাগত ৰেষ্টুৰেণ্টৰ ব্ৰেড খাই ডায়েৰিয়াত আক্ৰান্ত হৈছিল এজন ছাত্ৰ। অসুস্থ হৈ পৰিছিল ছাত্ৰীগৰাকীৰ পিতৃও। এই ঘটনাৰ পিছতে ছাত্ৰগৰাকীৰ পিতৃ মনি জামাল ৰহমানে মৰাণ ৰাজচক্ৰ বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰে। এই অভিযোগৰ ভিত্তিত সন্ধিয়া মনভৰি ৰেষ্টুৰেণ্টত জিলা খাদ্য সুৰক্ষা বিষয়া, মৰাণ ৰাজচক্ৰ বিষয়া আৰু মৰাণ আৰক্ষীৰ দলে তদন্ত অভিযান চলায়। উল্লেখ্য যে আজি ৰেষ্টুৰেণ্টখনৰ পৰা কিনি অনা ব্ৰেড খাই পুৱা বিদ্যালয়লৈ যোৱাৰ পিছতে অসুস্থ হৈ পৰিছিল হলি চাইল্ড ইংলিছ একাডেমীৰ 7ম শ্ৰেণীৰ ছাত্ৰ ৰিজিয়ান ৰহমান। ইয়াৰ পিছতে বিদ্যালয়ৰ পৰা ঘৰলৈ ঘূৰি আহি চিকিৎসকৰ ওচৰলৈ যোৱা ডায়েৰিয়াত আক্ৰান্ত হোৱা ধৰা পৰে। এই ঘটনাক কেন্দ্ৰ কৰি মনভৰি ৰেষ্টুৰেণ্টত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হোটেলখনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই ভুক্তভোগী পৰিয়ালটোৰ লগতে দল সংগঠনে। খাদ্য সুৰক্ষা বিভাগ আৰু প্ৰশাসনৰ নিষ্ক্ৰিয় ভূমিকাৰ বাৰে বাৰে মৰাণত এনে ঘটনা হোৱা বুলি অভিযোগ দল সংগঠনসমূহৰ। মনভৰি যিটো আমি কমপ্লেইন পাইছিলোঁ যে ব্ৰেডটো খাই পিনে বাচ্চা এটাৰ গা বেয়া হৈ গ'ল। তো যেতিয়া কমপ্লেইনটো মই লৈ পিনে যেতিয়া চাইছোঁ যে দুইটা পক্ষৰ কথা শুনি পিনে যোনে ব্ৰেডটো কিনিছে আৰু আমাৰ যোনজন FBO যোনটো আমি ফুড বিজনেছ অপাৰেটৰ কওঁ, তো তেতিয়া ব্ৰেডটো কিনোতে আমি সোধাৰ পিছত গম পালোঁ যে তাত ষ্টিকাৰ নাছিল বুলি কৈছে, য'ত ডেট অফ মেনুফেকচাৰিং থাকে। তাৰপিছত সেইটো আহি পিনে আমি যিহেতু সেইটো চেম্পল অলৰেডি তেওঁলোকে অ'পেন কৰি খাই দিছে, সেই চেম্পলটো মই নমুনা ল'ব নোৱাৰিলোঁ। সেইকাৰণে মই সেইটোৰে বেটছৰ একচুৱেলি তেওঁলোকে 2 তাৰিখে ব্ৰেডটো কিনিছিল, তো সেই ব্ৰেডৰ কোনো ষ্টক নাছিল কাৰণে আজি 3 তাৰিখৰ বনোৱা মেনুফেকচাৰিং কৰা মই ব্ৰেড এটা নমুনা সংগ্ৰহ কৰি মই লেবত পঠিয়াম। আৰু ব্ৰেডৰ লগতে আমি বান যোনটো ব্ৰেড টাইপৰে আইটেম হয় সেইটো আমি নমুনা সংগ্ৰহ কৰিছোঁ। তাৰপিছত সেইখিনিৰ লগতে আমি তেওঁলোকৰ কিটচেন প্লাছ তেওঁলোকৰ যোনটো কাৰখানা, ব্ৰেডৰ কাৰখানা আছে, সেইখিনি আমি তেওঁলোকৰ মেচিনছবোৰ চাইছোঁ, তেওঁলোকৰ ক্লিননেছ চাইছোঁ। তেওঁলোকক কিছুমান ছাজেশ্যন দিয়া হৈছে, তেওঁলোকক নিউজ পেপাৰ এভইড কৰি মাৰ্টিন কাপোৰ বা বাটাৰ পেপাৰ ইউজ কৰিব দিয়া হৈছে। ক্লিননেছৰ ওপৰত তেওঁলোকক কোৱা হৈছে। ইভেন মনভৰিৰ আপোনালোকৰ যোনটো কিটচেন এৰিয়া আছে তাত কিছুমান মডিফিকেশ্যন কৰা হৈছে। তেওঁলোকক 1 উইক সময় দিয়া গৈছে। সেইখিনিৰ ভিতৰত তেওঁলোকে যিখিনি ইনষ্ট্ৰাকশ্যন দিয়া হৈছে হাইজিনৰ ওপৰত বা যিখিনি চেঞ্জেছ আনিব দিয়া হৈছে তেওঁলোকে সেইখিনি কৰিব। তাৰপিছত আমি ছাডেন ইনস্পেকশ্যন দিম। তাৰপিছত যদি আমি কিবা মডিফিকেশ্যন দৰকাৰ হয় তেওঁলোকক ক'ম, আৰু যদি ছাডেন আপোনাৰ টাইমলি আপুনি চেকিং কৰিব পাৰে বা ছাডেন ভিজিট কৰিব পাৰে, সেইখিনি আমি কণ্টিনিউ কৰি যাম। তেনেকুৱা এটা কমপ্লেইন গৈছিলে, সেইটো কমপ্লেইনো মই আহি পিনে চেম্পল নমুনা সংগ্ৰহ কৰি লেবত পঠিয়াইছোঁ। ৰিপৰ্ট এতিয়ালৈকে অহা নাই। সেই কেকৰ কমপ্লেইনটো এনেকুৱা হৈছিল যে কেক এনেকুৱা এটা বস্তু, আপুনি যদি কমপ্লেইন দিব আহিছে, সেই কেকটো আমি যদি সেই যিটো বস্তুৰ ওপৰত কমপ্লেইন পাইছোঁ যদি সেই কেকটোৰে নমুনা পাওঁ, তেতিয়া আমাৰ কাৰণে সহজ হয় বস্তুটো বিচাৰি উলিয়াবলৈ। সেইখিনিৰো আমি কেকৰ নমুনা পোৱা নাছিলোঁ কাৰণ আমি কমপ্লেইনটো নেক্সট ডে পালোঁ, আৰু কেক যিহেতু 5-6 ঘণ্টাৰ ভিতৰত বেয়া হৈ যায়, তো সেইকাৰণে আমি তেওঁলোকৰ ভেনিলা পেষ্ট্ৰি আৰু বেলেগ ধৰণৰ পেষ্ট্ৰি জাতীয় নমুনা সংগ্ৰহ কৰি আমি লেবলে পঠিয়াইছোঁ। সেইখিনিৰো ৰিপৰ্ট আহিলে আমি গম পাম। আৰু এতিয়ালৈ স্থানীয় দল সংগঠনৰ অভিযোগ আছে যে ফুড ইন্সপেক্টৰ কিবা মিতুৰালি আছে নেকি? মৰাণৰ হোটেলবিলাকত এনেকুৱা হৈ আছে ধাৰাবাহিকভাৱে। ইয়াৰ পূৰ্বে নিউ শৰ্মা হোটেলতো এনেকুৱা ঘটনা হৈছে। নিউ শৰ্মা হোটেলৰ ইনচিডেণ্টটো মই এজ এ কমপ্লেইন মই নাপালোঁ। সেইটো মই নিউজত দেখা পাইছোঁ যে তেওঁলোকে খুব সম্ভৱ প্ৰথমবাৰ ভাল চলে ভটৰে দিছিলে, তাৰপিছত পিছত তেওঁলোকে চাগে বেয়া দিছে। এতিয়া কথাটো এনেকুৱা হয়, যেতিয়া আমি ছাডেন ভিজিটত যাওঁ বা কেতিয়াবা আহোঁ, কেতিয়া আমি এনেকুৱা নহয় যে সদায় পৰিষ্কাৰ পাওঁ। আমি সদায় দুপৰীয়া সময়ত যাওঁ। দুপৰীয়া সময়ত গ'লে কি হয়, যেতিয়া মানুহে এখন হোটেলে আপোনাৰ কাম কৰা আৰম্ভ কৰে, ৰাতিপুৱাৰ পৰা কাম কৰি আছে, দুপৰীয়া সময়লৈকে নহয় কিটচেনটো অকণমান অপৰিষ্কাৰ হৈ যায়। তেওঁলোকে কয় যে বাইদেউ আমি শেষৰ সময়ত চাফা কৰোঁ, কাৰণ সদায় এখন ৰেষ্টুৰেণ্ট বা এখন দোকান খোলাৰ আগত চাফা হয়, আৰু যেতিয়া দোকানখন বন্ধ হয় তেওঁলোকে তেতিয়া চাফা কৰে। সেই চাফাৰ সময়ত যদি এতিয়া ৰাতি তেওঁলোকে চাফা কৰে, সেইটো সময়ত যদি তেওঁলোকে চাফাটো ভালকৈ কৰিছে, তেতিয়া নেক্সট দিনাখন মৰ্ণিং আপোনালোকৰ ডিপ ক্লিনিং নালাগে। সেই দুপৰীয়া সময়ত আহিলে আমাৰো অকণমান অসুবিধা হৈ যায় যে গম পাবলৈ যে এইটো সদায় তেওঁলোকৰ তেনেকৈ অপৰিষ্কাৰ হৈ থাকে নে সেইটো সময়ত হৈছে। তো আপোনালোকে এই ক্ষেত্ৰত আমাক সহায় কৰিব বুলি বিশ্বাস কৰোঁ। যদি আপোনালোকে মৰ্ণিং ৰাতিপুৱা সময়ত যেতিয়া খোলে তেনেকুৱা যদি অপৰিষ্কাৰ থাকে, তেতিয়া তেনেকুৱা ইনচিডেণ্টছবোৰ, এনেকুৱা কথাবোৰ আমাক জনাব। কাৰণ কি হয়, ৰাতিপুৱা সময়ত যদি এখন হোটেলৰ কিটচেনটো পৰিষ্কাৰ নাথাকে, সেইটো এটা ডাঙৰ ইছ্যু হয়। আৰু বা ৰাতিটো আপোনালোকৰ ওচৰতো সময় নাথাকিব, কিন্তু ৰাতিপুৱা ধৰণত যদি কেইটা বজাত খোলে, কাৰণ ইয়াৰ টাইমিংখিনি আমি গম নাপাওঁ, হয়তো 7:30 বজাত খুলিব পাৰে, 8:30 বজাত। তো তেতিয়া যদি আপোনালোকে গম পায় যে নাই কিটচেনটো অপৰিষ্কাৰ আছে, তেতিয়া আপোনালোকে আমি ভাল পাম যে আপোনালোকে আমাক জনাই দিছে, কাৰণ তেতিয়া কি হ'ব, আমি একশ্যন ল'বলৈ বেছি ভাল হ'ব।
আৰু বাকী মৰাণৰ বহুতখিনি কমপ্লেইন এতিয়া হৈ আছে এতিয়া চব প্ৰথম কথা হৈছে আপোনাৰ আজিকালি আপোনালোক কনজিউমাৰো হয় আপোনালোকে এৱেৰনেছো কৰি আছে এতিয়া এইখিনি ক্ষেত্ৰত কি হয় ফুড বস্তুটো এনেকুৱা এটা বস্তু হয় আমাৰ বহুতখিনিৰে বহুত জানিব লগা থাকে যেনেকৈ ব্ৰেডৰ কাৰণে বেষ্ট বিফ'ৰ 3 ডেজ থাকে 3 দিনৰ পিছত খাব নালাগে তো তেনেকুৱা বহুত বস্তু থাকে তো আমি চাৰ্কেল অফিচাৰ মেমৰ লগত মই কথা পাতিছোঁ অতি সোনকালে মৰাণৰ যিমানখিনি ষ্ট্ৰীট ভেণ্ডাৰ্ছ আছে ফুড বিজনেছ অপাৰেটৰ্ছ আছে যোনখিনিয়ে খানা বনাই থাকে তেওঁলোকৰ কাৰণে এটা এৱেৰনেছ কেম্প আমি আয়োজন কৰিম তেওঁলোকক যিমানখিনি আমি নলেজ দিব পাৰোঁ যি জানিব লাগে তেওঁলোকে এটা ফুড বিজনেছ কেৰি কৰিলে সেইখিনি তেওঁলোকক আমি বুজাবলৈ চেষ্টা কৰিম তাৰপিছত আমি তেওঁলোকক সময় দিম এমাহ 15 দিন যিমানখিনি যাক যিমানখিনি সময় লাগে তাৰপিছত কিন্তু আমি ছাডেন ভিজিট কৰিম তেতিয়া আমাৰ এতিয়া যেনেকৈ আমি তেওঁলোকক চান্স দিছোঁ তেতিয়া কিন্তু আমি ষ্ট্ৰিক্ট একশ্যন অন স্পট ল'ম আজি যেনেকৈ ইয়াতে হৈছে কনজিউমাৰ কমপ্লেইন কৰিছে যে তেওঁ ল'ৰাই ব্ৰেড খোৱাৰ কাৰণে গা বেয়া হৈছে বুলি চ' সেইমতে আমি ইয়াতে ইনকুৱাৰী কৰিবলৈ আহিছোঁ আৰু কনচাৰ্ণ ডিপাৰ্টমেণ্ট ফুড ছেফটি অফিচাৰ বাইদেউগৰাকী তেওঁ আহিছে লগত আমি কাৰখানা দোকানখিনি আমি চালোঁ বাকী ফাৰ্ডাৰ এনকুৱাৰী আৰু ইনভেষ্টিগেশ্যন কনচাৰ্ণ ডিপাৰ্টমেণ্টখিনিয়ে কৰিব ইতিমধ্যে চেম্পলখিনিও লৈ লোৱা হৈছে চ' তেওঁলোকে যি ওলাই ৰিজাল্টটো চেম্পল কালেকশ্যনৰ কৰোঁতে প্ৰচেছ এক্সামিনেশ্যন টাইম প্ৰচেছটো টাইম লাগে গোটেই ডিপাৰ্টমেণ্টৰখিনি সেইখিনি নিশ্চয় তেওঁলোকে মানে সেইখিনি প্ৰচেছখিনি কৰি আছে চ' হপফুলি ৰিজাল্ট সোনকালে ওলাব মালিক তেওঁকো ইনষ্ট্ৰাকশ্যনছ আৰু তেওঁক কোৱা হৈছে যে গোটেই দোকান তেওঁ পৰিষ্কাৰখিনি যিটো মানে হাইজিনখিনি তেওঁ মেইনটেইন কৰিবৰ কাৰণে তেওঁ ইনষ্ট্ৰাকশ্যন দিয়া হৈছে আৰু তেওঁ সেইখিনি কৰিম বুলি কৈছে চ' আমি সেইখিনি এটা পিছতকৈ আকৌ আহি কেনে আমি চেক কৰিম যে তেওঁ কৰিছেনে নাই সেই কামখিনি